স্যার জুবিন গাৰ্গৰ চিনেমাটো ৰৈ কিনে নপিনালে সমগ্ৰ অসম তথা উত্তৰ পূৰ্বতে চলিছে আপুনি স্যাৰ কেতিয়াকৈ চাব মই যেতিয়াই চাব যাম মোৰ লগত 20 জন 25 জন সিকিউৰিটিও সোমাব আৰু অনুৰাগীসকলে হলটোত বহি অশান্তি পাব সেইকাৰণে মই সিদ্ধান্ত লৈছো যে কেইটামান দিন পিছত ভিৰ কমিলে আমি সকলো মন্ত্ৰী বিধায়ক আৰু শুভাকাংক্ষীসকলক লৈ একেলগে আমাৰ আইডো সিনেমা হল আছে আসাম ফিল্ম ফাইনেন্স কৰ্পোৰেশ্যনৰ ফিল্ম ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ তাতে আমি সকলোৱে বহি উপভোগ কৰিম প্ৰথমতে ভিআইপি সকলে গৈ চোৱাতকৈ সাধাৰণ ৰাইজে চাব লাগে কাৰণ তেওঁলোকে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে আমিতো চোৱাৰ বহুত সুবিধা পাম অন্তত প্ৰথম এসপ্তাহ সাধাৰণ ৰাইজক মন্ত্ৰী বিধায়কে দিগদাৰ নকৰিলে ভাল স্যার মেট্রিক সিনেমা হলে রাতিপুৱা ঠিক 4:25 মিনিটত প্ৰথম আৰম্ভ কৰিছে আৰু যথেষ্ট অনুৰাগী ভিৰ কৰিছে এইটো চব এইখন জুবিনৰ শেষ চিনেমা গতিকে সকলো জুবিনৰ অনুৰাগীয়ে চিনেমাখন চাব চেষ্টা কৰিব ৰাতিপুৱা শ্ব' দিয়াৰ কাৰণে ৰাতি শ্ব' দিয়াৰ কাৰণে সকলোৱে সুবিধা পাব আৰু মই ভাবো যে চিনেমাখন চোৱাৰ ক্ষেত্ৰত চিনেমা হলসমূহে যিমানেই ৰাইজক সহযোগিতা কৰিব পাৰে সুবিধা কৰি দিব পাৰে সিমানেই ৰাইজে চিনেমাখন চোৱাত সুবিধা পাব